Lucky Devdas Information. Lucky Devdas Information. Welcome to Lucky Devdas Information YouTube channel. না চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ গৈ আছো CSC IIBF নিউ পেটাৰ্ণ এক্সাম কুৱেশ্যন এণ্ড এনসাৰ অসমীয়া ভাষাত। এই প্ৰেজেণ্টেশ্যনটো উপস্থাপন কৰিছে লক্ষীদেৱ দাস 9101046197 পৰিচালক কৃষ্ণগুৰু প্ৰশিক্ষণ কেন্দ্ৰ KCTC and CSC E-Government Center, Okajan Khandipur, opposite side of Brahmaputra Vidyalaya, Post Office Okajan, PS Silapathar, Jila Dhemaji, Assam, Dakusok Khinga 787059. এই চেনেলটোত আপোনালোকে পাব CSC IIBF exam preparation, new pattern MCQ question and answer, banking awareness, Assamese notes and guidance, career and skill development videos. গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন নতুন এডুকেশ্যন ভিডিঅ'বোৰ সকলোতকৈ আগতে আপোনালোকে চাব পাৰে। ধন্যবাদ। IIBF পৰীক্ষা 2026 অসমীয়া MCQ 100 প্ৰশ্নৰ অংশ প্ৰথম। প্ৰশ্ন নং 1, বেংক কি? বিকল্পসমূহ ক বিদ্যালয়, খ আৰ্থিক প্ৰতিষ্ঠান, গ দোকান, ঘ আদালত। ইয়াৰ সঠিক উত্তৰটো হ'ব খ আৰ্থিক প্ৰতিষ্ঠান। প্ৰশ্ন নম্বৰ 2, RBIৰ পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক ভাৰতীয় ৰিজাৰ্ভ বেংক, খ ভাৰতীয় গ্ৰাম্য বেংক, গ ভাৰতীয় সংৰক্ষিত বেংক, ঘ ভাৰতীয় আঞ্চলিক বেংক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ভাৰতীয় ৰিজাৰ্ভ বেংক। প্ৰশ্ন নং 3, ভাৰতৰ কেন্দ্ৰীয় বেংক কোনটো? বিকল্পসমূহ ক SBI, খ RBI, গ PNB, ঘ নেবাৰ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব খ RBI। প্ৰশ্ন নং 4, ATMৰ পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক যিকোনো সময়ৰ ধন, খ স্বয়ংক্ৰিয় টেলাৰ মেচিন, গ অটো ট্ৰেন্সফাৰ মেচিন, ঘ যিকোনো হস্তান্তৰ ধাৰণ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ স্বয়ংক্ৰিয় টেলাৰ মেচিন। প্ৰশ্ন নং 5, ছেভিং একাউণ্ট কিহৰ বাবে ব্যৱহাৰ কৰা হয়? বিকল্পসমূহ ক সঞ্চয়, খ ঋণ, গ বীমা, ঘ কৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সঞ্চয়। প্ৰশ্ন নম্বৰ 6, কাৰেণ্ট একাউণ্টৰ মূলত কোনে ব্যৱহাৰ কৰে? বিকল্পসমূহ ক ছাত্ৰ, খ ব্যৱসায়ী, গ কৃষক, ঘ শিক্ষক। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ব্যৱসায়ী। প্ৰশ্ন নম্বৰ 7, FDৰ পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক ফিক্সড ডিপজিট, খ চূড়ান্ত জমা ধন, গ পুঁজি জমা, ঘ বিত্তীয় জমা ধন। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ফিক্সড ডিপজিট। প্ৰশ্ন নম্বৰ 8, KYC পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক আপোনাৰ গ্ৰাহক চিনি পাওক, খ আপোনাৰ গ্ৰাহক ৰাখক, গ আপোনাৰ নগদ ধন জানি লওক, ঘ আপোনাৰ নগদ ধন ৰাখক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক আপোনাৰ গ্ৰাহক চিনি পাওক। প্ৰশ্ন নম্বৰ 9, পেন কাৰ্ড কোনে জাৰি কৰে? বিকল্পসমূহ ক RBI, খ আয়কৰ বিভাগ, গ SBI, ঘ LIC। ইয়াৰ সঠিক উত্তৰটো হ'ব খ আয়কৰ বিভাগ। প্ৰশ্ন নম্বৰ 10, চেক কিহৰ বাবে ব্যৱহাৰ হয়? বিকল্পসমূহ ক নগদ উত্তোলন, খ পৰিশোধ, গ ঋণ, ঘ ভোটদান। ইয়াৰ সঠিক উত্তৰটো হ'ব খ পৰিশোধ। প্ৰশ্ন নম্বৰ 11, NEFT কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক টকা হস্তান্তৰ, খ বীমা, গ ঋণ, ঘ ATM। ইয়াৰ সঠিক উত্তৰটো হ'ব ক টকা হস্তান্তৰ। প্ৰশ্ন নম্বৰ 12, RTGSৰ পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক বাস্তৱ সময়ৰ মুঠ নিষ্পত্তি, খ ৰেপিড ট্ৰেন্সফাৰ গ্ৰেছ ছিষ্টেম, গ বাস্তৱ হস্তান্তৰ চৰকাৰী ব্যৱস্থা, ঘ কোনো নাই।
ইয়াৰ সঠিক উত্তৰটো হ'ব ক বাস্তৱ সময়ৰ মুঠ নিষ্পত্তি। প্ৰশ্ন নম্বৰ 13 UPIৰ পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক ইউনিফাইড পে'মেণ্ট অন্তৰ্পৃষ্ঠ, খ ইউনিফাইড পে'মেণ্ট ইণ্ডিয়া, গ ইউনিভাৰ্চেল পে'মেণ্ট ইণ্টাৰফেচ, ঘ ঐক্যবদ্ধ প্ৰক্ৰিয়া ভাৰত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ইউনিফাইড পে'মেণ্ট অন্তৰ্পৃষ্ঠ। প্ৰশ্ন নম্বৰ 14 ডেবিট কাৰ্ড কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক ঋণ, খ একাউণ্টৰ টকা, গ বীমা, ঘ কৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ একাউণ্টৰ টকা। প্ৰশ্ন নম্বৰ 15 ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিলে কি হয়? বিকল্পসমূহ ক নিজ টকা ব্যৱহাৰ, খ বেংকৰ ঋণ ব্যৱহাৰ, গ কৰ জমা, ঘ বীমা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ বেংকৰ ঋণ ব্যৱহাৰ। প্ৰশ্ন নম্বৰ 16 পাছবুক কিহৰ তথ্য দিয়ে? বিকল্পসমূহ ক ভোটাৰ তালিকা, খ লেনদেনৰ তথ্য, গ বীমা, ঘ চাকৰি। ইয়াৰ সঠিক উত্তৰটো হ'ব খ লেনদেনৰ তথ্য। প্ৰশ্ন নম্বৰ 17 MICR সম্পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক চম্বকীয় চিয়াঁহীৰ চৰিত্ৰ চিনাক্তকৰণ, খ মানি ইণ্ডিয়া কেছ ৰিজাৰ্ভ, গ চুম্বকীয় ভাৰত সংহিত নিয়ম, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক চুম্বকীয় চিয়াঁহীৰ চৰিত্ৰ চিনাক্তকৰণ। প্ৰশ্ন নম্বৰ 18 IFSC কোড কিহৰ বাবে ব্যৱহাৰ হয়? বিকল্পসমূহ ক বেংক চিনাক্তকৰণ, খ ভোটদান, গ বীমা, ঘ চাকৰি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বেংক চিনাক্তকৰণ। প্ৰশ্ন নম্বৰ 19 ইণ্টাৰনেট বেংকিং কিহৰ সহায়ত হয়? বিকল্পসমূহ ক মোবাইল, খ ইণ্টাৰনেট, গ ATM, ঘ টেলিভিছন। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ইণ্টাৰনেট। প্ৰশ্ন নম্বৰ 20 মোবাইল বেংকিং কিহৰ মাধ্যমে হয়? বিকল্পসমূহ ক মোবাইল ফোন, খ ATM, গ টিভি, ঘ ডাকঘৰ। ইয়াৰ সঠিক উত্তৰটো হ'ল ক মোবাইল ফোন। ধন্যবাদ। এতিয়া 20টা আপোনালোকলৈ প্ৰশ্ন উপস্থাপন কৰিলোঁ আৰু নেক্সট অংশত আকৌ মই 20টা উপস্থাপন কৰিম। আপোনালোকে মোৰ চেনেলটো প্ৰথম আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল টিপিব, তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিবলৈ সক্ষম হ'ব। নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে অকণমান অপেক্ষা কৰক, মই কাইলৈ সেইটো দিম।